বিখ্যাত সংগীত শিল্পী মৰ্মিতা মিত্ৰ পৰিছে এটা বহুত ডাঙৰ বিপদত। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মৰ্মিতা মিত্ৰ যাই জুবিন গাৰ্গক নিজৰ ভগৱানৰ দৰে জ্ঞান কৰে, এখন মঞ্চত গৈ তেওঁ এটা গীত বাঢ়ি গীতি পৰিৱেশন কৰি ৰাইজৰ ৰোষৰ চিকাৰ হৈ পৰিছে। হয় বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ সেই সুৰীয়া বাঢ়ি গীতটি তেওঁ নিজৰ ৰূপত বিকৃত ৰূপে পৰিৱেশন কৰাৰ কাৰণে ৰাইজৰ ৰোষৰ চিকাৰ হৈ পৰিছে। ৰাইজৰ ৰোষৰ চিকাৰ হোৱা কাৰণে ইতিমধ্যে মৰ্মিতা মিত্ৰই তেওঁ নিজৰ ভুল বুজি পাইছে। আচলতে তেওঁ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে আৰু তেওঁ নিজৰ ভুলৰ কাৰণে ৰাইজৰ আগত ক্ষমা বিচাৰিছে। নমস্কাৰ, মই মৰ্মিতা আৰু এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক মই এইটোৱে জনাব বিচাৰোঁ যে বাঁহী গানটোৰ জৰিয়তে আমাৰ অসমবাসী ৰাইজে, আমাৰ অসমীয়া ৰাইজে, আমাৰ বিভিন্ন দল সংগঠনৰ মানুহে, আমাৰ জুবিনদাৰ পৰিয়ালৰ মানুহে মনত যিখিনি দুখ বা আঘাত পাইছে, সেইবাবে মই আপোনালোকৰ ওচৰতে কৰৰ জোৰে ক্ষমা খুজি আছোঁ। মই আশা কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব বুলি।